নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ বৃহৎ সকাহ। এতিয়াৰে পৰা চৰকাৰৰ টকাৰে দিব পাৰিব বিদ্যুৎৰ বিল। প্ৰতি মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত সোমাব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই সুবিধা দিছে চৰকাৰে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে বিদ্যুৎ বিল দিবলৈ অতিৰিক্ত 250 টকা লাভ কৰিব। প্ৰতিমাহে সৰ্বমুঠ 1250 টকাকৈ লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে। বাল্য বিয়া খাবলৈ যোৱা প্ৰথমজন লোকক গ্ৰেপ্তাৰ। ভতিজাকৰ বিয়া খাবলৈ গৈ জালত পৰিল জহিৰ। ৰাজ্যত বাল্য বিবাহৰ সৈতে জড়িত 2 সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত দৰাৰ লগতে দৰাৰ পৰিয়ালৰ লোক, আত্মীয় স্বজন আৰু কাজী পুৰোহিত আছে। বাল্য বিবাহ খাবলৈ যোৱা প্ৰথমজন লোকক গ্ৰেপ্তাৰ। বঙাইগাঁৱত আৰক্ষীৰ জালত পৰিল বাল্য বিবাহ খাবলৈ যোৱা এজন লোক। বঙাইগাঁও জিলাৰ 2 নং হোপাৰীগুৰিত বাল্য বিবাহ খাবলৈ গৈ আৰক্ষীৰ জালত পৰিল জহিৰ আলী মণ্ডল নামৰ এজন লোক। অসম আৰক্ষীৰ নিৰ্দেশ মৰ্মে বাল্য বিবাহ খাবলৈ যোৱা প্ৰথমগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। ভতিজাকৰ বাল্য বিবাহ খাবলৈ যোৱাৰ অপৰাধত লোকজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাজ্যত বাল্য বিবাহৰ সৈতে জড়িত 2 সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত দৰাৰ লগতে দৰাৰ পৰিয়ালৰ লোক, আত্মীয় স্বজন আৰু কাজী পুৰোহিত আছে। বিয়া খাবলৈ যোৱা লোকক গ্ৰেপ্তাৰ কৰাৰ ঘটনা এয়া প্ৰথম। আজিৰে পৰা চৰকাৰী কৰ্মচাৰীৰ 4 দিন ছুটি। পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীলৈ বিশেষ ছুটি। আজিৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব 4 দিন ছুটি। ইয়াৰে 2 দিন চৰকাৰী বন্ধ আৰু 2 দিনৰ বাবে ছুটি মঞ্জুৰ কৰ্মচাৰীসকলৰ বাবে। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটি ৰাজ্য চৰকাৰৰ। পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰে দিলে এই বিশেষ সুবিধা। দৈনন্দিন কামৰ পৰা আঁতৰি পিতৃ মাতৃৰ সৈতে সময় কটাব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। আজিৰে পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব 4 দিনৰ ছুটি। ইয়াৰে 2 দিন চৰকাৰী বন্ধ আৰু 2 দিনৰ বাবে ছুটি মঞ্জুৰ কৰ্মচাৰীৰ বাবে। 9 আৰু 10 ফেব্ৰুৱাৰীত ছুটি মঞ্জুৰ আৰু 11 আৰু 12 ফেব্ৰুৱাৰীত থাকিব চৰকাৰী বন্ধ। অৰ্থাৎ একেলগে 4 দিনৰ বাবে কামৰ পৰা সকাহ পাব চৰকাৰী কৰ্মচাৰীসকলে। উদ্বেগজনক, অসমত বৰষুণৰ পৰিমাণ 76% হ্ৰাস। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই চিন্তাত পেলাইছে সকলোকে। বৰ্তমান গুৱাহাটীত দিল্লীতকৈ অধিক প্ৰদূষিত হৈছে আৰু চাৰিওফালৰ ধূলিৰ ধুমুহাই অনুহিত পৰিৱেশ সৃষ্টি কৰিছে। প্ৰদূষণ বিশ্বৰ এটা প্ৰধান সমস্যা, যাৰ বাবে পৰিৱেশ বিনষ্ট হোৱাৰ উপৰিও মানুহৰ লগতে অন্যান্য জীৱ-জন্তুৰ বহু পৰিমাণে ক্ষতি কৰি আহিছে। শেহতীয়াকৈ প্ৰদূষণৰ কবলত পৰিছে অসমৰ গুৱাহাটী চহৰ। গুৱাহাটীত বিগত 3 দিন ধৰি একেৰাহে ধূলিময় তথা অন্ধকাৰময় পৰিৱেশ বিৰাজ কৰিছে। এই প্ৰদূষণৰ কাৰক হৈছে মানৱ সমাজৰ অত্যাধিক পৰিৱেশ বিধ্বংসী আৰু কাৰ্য বনাঞ্চল ধ্বংস, প্ৰদূষণ সৃষ্টিকাৰী কৃত্ৰিম বস্তুৰ ব্যৱহাৰ। এই প্ৰদূষণৰ বাবে ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। এই অস্বাভাৱিক পৰিৱৰ্তনে ৰাজ্যবাসীৰ বাবে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা বৃদ্ধি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসমত বৰষুণৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে। বাল্য বিবাহৰ বলি হোৱা কিশোৰীক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত, চৰকাৰে দিব এই সুবিধা। শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গঠিত কমিটিখনে প্ৰতিবেদন দাখিল কৰাৰ পিছতে গ্ৰহণ কৰা হ'ব যাৱতীয় পদক্ষেপ। অসম চৰকাৰে বাল্য বিবাহৰ বলি হোৱা কিশোৰীগৰাকীক পুনৰ সংস্থাপনৰ দিহা কৰিব। বৃহস্পতিবাৰে কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তৰ বিষয়ে জনায়। পেগুৱে কয় যে আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে বাল্য বিবাহৰ বলি হোৱা কিশোৰীসকলক পুনৰ সংস্থাপনৰ বিষয়টো অধ্যয়ন কৰিবলৈ এখন কমিটি গঠন কৰি দিয়া হৈছে।